গিভআৱে থাকিব আপোনাৰ হেডফোন থাকিব, তাৰপিছত ঘড়ী থাকিব, দামী আল্ট্ৰা ৱাটচ আপোনাক গাৰ্লফ্ৰেণ্ডৰ কাৰণে আজি একদম কি লৈছে একদম দি দিলে ভাত আমাৰ ৰেডি একদম পুৰা খানা চানা কি দিলে বেঙেনা আৰু এইবাৰ এনেকুৱা হয় খোৱাত একদম বঢ়িয়া বঢ়িয়া খোৱা চব পাব চাওক এটাৰ পিছত এটা আপোনালোকে ইয়াতে পাব তৰমুজ আছে নাৰিকল আছে কি লাগে আপোনালোকৰ একদম চব পাই যাব ইয়াতে আপোনালোক একদম কম দাম অতি কম। হেল্ল' নমস্কাৰ কি ক'ব সকলোৰে আৰু এটা নিৰ্ভৰ আপোনাক স্বাগতম জনাইছোঁ। আজি এখন বিশেষ ঠাইলৈ গৈ আছোঁ যিহেতু সেই ঠাইখনত আপোনালোকে একদম পুৰা দামা গাব। আজি মোৰ লগত আছে এখন বিশেষ ব্যক্তি একদম বঢ়িয়া। আজি হ'ব আমাৰ প্ৰেংক কল। কেনেকুৱা লাগিছে বাৰু? একদম বঢ়িয়া ভাল লাগি আছে একদম তো বলক ভিডিঅ'টো আৰম্ভ কৰি ইয়াৰ পৰা বঢ়িয়া এটা প্লেং হ'ব আপোনালোকে তো বলক ভিডিঅ'ৰ পৰা ষ্টাৰৰ পৰা আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। যিহেতু আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ তো আপোনালোকে দেখাই দিছোঁ প্ৰথমৰে আপোনাক দেখাই দিছোঁ সেইটো কিবা এটা বনাই আছে বাৰু মই সেইটো ইমান ভালকে নাজানো বাৰু এইটো কিমান 5 ষ্টাৰ হোটেল আপুনি ইয়াত আহক আৰু ফুংকে চাওক একদম দি দিলে ভাত আমাৰ ৰেডি একদম পুৰা খানা চানা কি দিলে বেঙেনা আৰু এইফালে আছে পাপৰ চাব পাৰে ভাত মোৰতো থালি আহি গ'ল মোৰ থালখন। এইটো হ'ল প্ৰাইম পেৰাডাইজ নগাঁও। ইফালে কনষ্ট্ৰাকশ্যন চলি আছে, আপোনালোকে আহিব আৰু অপেনিঙৰ দিনা এই আৰমান ভাই ভিডিঅ' বনাব নে নাই চাব লাগিব, কিন্তু অলপ প্ৰমোশ্যন কৰি দিবা। তো এইটোৱে 5 ষ্টাৰ হোটেল খুলি আছে অতি সোনকালে ধিং গেটৰ লগতে ব্ৰিজৰ লগত সদায়। থেংক ইউ। কি দিবা যিহেতু কোৱাচোন এইটো কালিৰ পৰা ৰোজা আৰু এতিয়া মানে আমি অলপ ঘূৰি আছোঁ বাৰু ইমান এটা আৰু ইয়াতে খাই ল'লোঁ মানে অভাৰব্ৰিজ পাৰ হৈ পেলাই দলং পাৰ হৈ পেলাই মানে ইয়াতে বহিলোঁ খাই ল'লোঁ কিবা এটা খাই লওঁ মানে ঘৰৰ পৰা খাই অহা নাই। কি খাবা ভাত খাবা নেকি কিবা কিবি? ভাতে খাম, এইটোৱে বেষ্ট। অঁ পিয়'ৰ খানা এইটো হৈছে পিয়'ৰ খানা অসমীয়াত একদম বঢ়িয়া খানা কৰিব লাগিব। আমাৰ আৰমান ভাই এতিয়া ভাত খাই আছে, অলপ এক্সপিৰিয়েঞ্চটো কোৱা। জীৱনটো খোৱা নাছিলা নেকি? মানে এনেকুৱা খোৱা নাই আচ্ছা দিয়ক দাদা দালি দিয়ক তো খোৱাতে হে দালিটো টেষ্ট কৰিছে বহুত হয় নেকি? ময়ো ভাল পাইছোঁ খাই। অলপ খাই দিলোঁ এতিয়া আমি খাই দিলোঁ কেনেকুৱা লাগিল ভাই? কাৰণ এনেকুৱা মানে অসমীয়া খানা এসাঁজ খানা একদম নিৰামিষ খানা বহুত ভাল লাগে যিহেতু তো অলপ ইয়াৰ পৰা গুচি গৈছোঁ আগলৈ যাওঁ আপোনালোকে দেখাই আৰু এতিয়া আমি ভাগ্য পৰীক্ষা কৰিবলৈ গৈ আছোঁ। মানে এখন টিকেট কাটিবলৈ আপোনাৰ যিখন টিকেট মানে আমি ভাগ্য পৰীক্ষা আপুনি যিকোনো বস্তু এখন পাব পাৰে চাওকচোন বাৰু। এতিয়া আমি ইয়াৰ পৰা টিকেট কাটিম এটা যিকোনো এখন লৈ আছোঁ এখন টিকেট বাৰু ভাগ্য পৰীক্ষা ভাগ্য থাকিলে পাম বাৰু আৰু নাথাকিলেতো নাই। দাদা ফাৰ্ষ্ট প্ৰাইজটো কোনটো হ'ব? ফাৰ্ষ্ট প্ৰাইজটো কি আছে? লিষ্ট এইফালে আছে আপোনালোকৰ বাইক কি কৈ আছে বাইক এখন যদি পাই যাওঁ আৰে বাইকত থাকিলে পাবা আৰু বাইক নহয় কিয় মহিন্দ্ৰা থাৰ পাই যাবা একো প্ৰব্লেম নাই বাৰু। 50 টকা টিকেট কাটিছোঁ দেয়াৰ পইচাটো গুচি গ'লে ঘৰত আৰু বাইকত থাকিলে পাম বাৰু কি কোৱা? ভাগ্য থাকিব লাগিব ভাগ্যটো মেইন আপোনাৰ ভাগ্য থাকিব লাগিব ভাগ্য থাকিলে পাব বাৰু নাথাকিলেতো নাই। ধৰক পাৰ্কৰ পাৰ্মিশ্যন পাই গ'লো পাৰ্কৰ ভিতৰত সোমাবলৈ যিহেতু দিনৰ ভাগত ইমান ভাল নহয় ৰাতিৰ ভাগত বেছি ভাল হয় না। তুমি ইয়াত আহিছা নেকি আগতে কেতিয়াবা? আহিছোঁ ইয়াৰ আগত আহিছোঁ, বেছি দিন হোৱা নাই। একদম মানে আজি পুৰা নগাঁও মানে ঘূৰিবলৈ মানে টাৰ্গেট লৈছোঁ আমি দুজনে মিলি পেলাই কেনেকুৱা লাগিব আজি পুৰা নগাঁও ঘূৰিবলৈ একদম পুৰা টাৰ্গেট একদম পুৰা টাৰ্গেট একদম আছে মোৰ আজি। আপোনালোক চাই থাকক আগলৈ দেখাই দি আছোঁ সম্পূৰ্ণখিনি ভিডিঅ'টো। মৰিলো মানে আহি পেলাই চাওকচোন সকলোৱে গাৰ্লফ্ৰেণ্ডৰ লগত কিছ কৰি আছে কিবা কিবি কৰি আছে আৰু মোৰতো গাৰ্লফ্ৰেণ্ড নাই নহয় সেইকাৰণে মই অকল ছিংগেল বাহ বঢ়িয়া একদম এইদিন চাগে ছিংগেল সেইকাৰণে নাই মানুহ বেয়া কাটাং লেভেল বেয়া লেভেল মানে আৰিফ ভাই তুমি যদি চাই আছো মনত ৰাখা এনজয় কৰা মই কৈছোঁ এনজয় কৰা লাইফত এনজয় কৰিব লাগে না লাইফত বহুত গাৰ্লফ্ৰেণ্ডত এনজয় কৰি থাকা আৰু আমাকতো কেলা নোচোৱা কেলা মেছেজ দিলেও চেলিব্ৰিটি হৈছে নেকি? তোমাৰ নিচিনা আৰু হাজাৰ চেলিব্ৰিটি আছে কিন্তু এনেকুৱা নহয় এনেকুৱা নকৰে মনত ৰাখা বিকাশো তেনেকুৱা নকৰে বিকাশো লেভেল আছে বিকাশ তেনেকুৱা নকৰে নাই নকৰো হ'ব নোৱাৰে সেইটোতো বঢ়িয়া আমাৰ মনটো মানে একদম বেয়া লাগে কাৰণ আমাৰ ল'ৰাৰ লগত আহিছে একদম তোৰ লগত আৰু ড্ৰেছটো কেনেকুৱা লাগিছে আজি ড্ৰেছটো সম্পূৰ্ণ আপোনালোকে চাই দিয়ক এবাৰ কেনেকুৱা লাগিছে মজা একদম সি চিলেক্ট কৰি দিছে ড্ৰেছটো তুমি এইটো পিন্ধিবা হালধীয়া পিন্ধিলে মোৰ বহুত ভাল লাগে বোলে একদম বঢ়িয়া লাগে কেনেকুৱা লাগে একদম বঢ়িয়া। আৰু ইয়াত আহি এটা কথা লক্ষ্য কৰিছোঁ আমি আহিব লাগে ছোৱালীৰ লগত আহিব লাগে কিন্তু আমি আহিছোঁ ল'ৰা মানুহৰ লগত।
চাওকচোন বাৰু কাণ্ড চাওক ইফালে আমাৰ বিকাশ চেত্ৰী ভাই বা বহুত বিকাশৰ নিচিনা পজ দি আছে তুমি যে এই গৈছিলে যে বিকাশৰ বিয়াত গৈছে কাৰ লগত ফটো তুলিছিলা ধৰা যিমান ইউটিউবাৰ আছে যিমান ইউটিউবাৰ কাৰ লগত এজন কোৱাচোন পাতক আকৌ অসমৰ ইকোন কুকু বড়ো মটো ব্লগাৰ মোক লৈ যোৱা নাই কিয় মোক লৈ যোৱা নাই যে আৰে ভাই তুমি ক'বলৈ আহিছো না তুমি বেয়া মানুহ তুমি মোক যে লৈ যোৱা নাই বেয়া মাৰি আহিব নিচিনা বেয়া মানুহ আহিবতো একদম বহুত লাইভ ন আহিব কেমেৰাটো ঘূৰাই বেলেগ চোৱা কি আপোনাক গাৰ্লফ্ৰেণ্ডৰ কাৰণে আজি একদম কি লৈছে আৰু কি কেক চেক লৈ আছে এইবিলাক কোনটো লৈছে ইয়াৰ পৰা এইটো লৈছো বগাটো লৈছো এতিয়া লগ কৰিব ক'ত যাবা লগ কৰিব লোকেশ্যন ক'ব নোৱাৰি এইটো একদম চিক্ৰেট ঠিক আছে চব ক'ত লগ কৰোঁ ইয়াতে লগ কৰিব লাগিছিল ইয়াতে বহি পেলাই হয় নেকি কি কথা আমার বিকাশ ভাই কি বল দিছা ভাই এবার সাপরি বলক এতিয়া মই মাৰাৰ পাৰ্ক গৈ আছো আৰু মোৰ লগত আছে ভাই কি এতিয়া মানে কেনেকুৱা হৈ আছে ফিল্ডটো কেনেকুৱা আছে গাৰ্লফ্ৰেণ্ডৰ লগত যিহেতু লগ কৰিব যাবা একো নাই আৰু এতিয়া বলক মাৰাৰ পাৰ্কত গৈ আছো মায়াৰ গাৰ্লফ্ৰেণ্ডৰ লগত লগ কৰিব মোৰতো গাৰ্লফ্ৰেণ্ড নাই বাৰু যিহেতু ক'ব লাগিব বাৰু আৰু একো নাই বাৰু ঠিক আছে যিটো হওক বাৰু বলক আৰম্ভণিৰ পৰা আৰম্ভ কৰি আছো বম এন্ট্ৰি একদম পাৰ্কৰ ভিতৰত ভাইৰ আহি আছে গাৰ্লফ্ৰেণ্ড ধৰি ভিতৰত সোমাই আছো আপোনালোকে দেখাই দিম একদম মানে পাৰ্কত আহিব লাগে আহিছো আৰু বাৰু ইমান জনসাধাৰণ নাই মানে কি জনসাধাৰণ সেইটো নহয় মানে আপোনাৰ মানে আহিব লাগে আহিছো মানে বাহিৰত গাৰ্লফ্ৰেণ্ড আহিব যিহেতু সেইকাৰণতে আহিব লাগিব না ইয়াতে মাতিব লাগিব বম আপোনাক দেখাই দিম সেৱাৰ পৰা চাই থাকক আৰু পৰা চাই থাকক একদম চাওক মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ হৈ আছে আপোনাৰ 5.9K আৰু সমান লাগে সবাই কোনটো আছিল এইটো বাই 5.9K দেখাই আছে ইয়াতে আৰু 6000 কৰি কৰি দিয়া অতি সোনকালে কৈ দিয়া বাইক কৈ দিয়া অতি সোনকালে 6000 কৰি দিয়ক আৰু কিভাবে দিম আৰু আশা কৰো পিছলৈ গৈ 10000ও কৰি দিয়ক সোনকালে 10000 কৰি দিলে কিভাবে কি আছে ডাঙৰ গিভআৱে হেৰি হেডফোন থাকিব আপোনাৰ হেডফোন থাকিব তাৰপিছত ঘড়ী থাকিব দামী আল্ট্ৰা ৱাটছ যিটো এইটো এইকেইটা থাকিব এই দুটা মান থাকিব আপোনাক কিভাবে দিম আপোনাক সোনকালে অতি সোনকালে কিভাবে পাব আৰু ভাইৰ মানে একটা চেনেল আছিল এই চেনেলটো এতিয়া মানে বাদ দিয়া নাই বাৰু মানে চেনেলটো আছে মানে বনাব মন নাই মানে মন নাই কিন্তু আপোনাৰ এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিব আপোনালোকে সম্পূৰ্ণ বহুত ভাল ব্লগ পাব সি বহুত দূৰ যায় বিকাশ চেত্ৰী আমাৰ অসমৰ যিমান চেলিব্ৰিটি আছে মানে সেইসকল চব মানে বিকাশ চেত্ৰীৰ বিয়াত গৈ লগ কৰিছে কিমান আহা মোৰো আছে মই আপোনাৰ ফটো দেখাই দিম বাৰু একো প্ৰব্লেম নাই আৰু ডিসক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকৰ এইটো কোন বাইদেৱে কি ক'লে আৰু লিংক দিয়া থাকিব তাৰ চেনেলৰ লিংকটো দিয়া থাকিব আপুনি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব থেংক ইউ ছ' মাছ আচলতে এনেই আমি কৈছো এনেই বাৰু তাৰ গাৰ্লফ্ৰেণ্ড নহয় বাৰু এনেই আমি একদম মনৰ পৰা ক্ষমা কৰিব আপোনালোকে মোৰ গাৰ্লফ্ৰেণ্ডে নাই মই অকলে আহিছো খাবলৈ আহিছো মানে পাৰ্কত বহি মানে পিকনিক টাইপ আৰু এনে ধেমালি কৰিছো আপোনাৰ লগত বাৰু আপোনালোকে একো বেয়া বুলি নাভাবিব এই ভিডিঅ'টো কাৰণ ভালে ভিডিঅ'টো আৰু ইয়াত উঠিছা যে সৰু বাচ্চা আমাৰ ভৰিয়ে নাথে দেখোন ইয়াত একদম বঢ়িয়া লাগিছিল এটা বহি পেলাই খাম বাৰু আপোনালোকে এইবিলাক লৰি আছে নামা বাচ্চাৰ আমাৰ নহয় এইটো ইয়াতে আপোনালোকে চব পাব একদম আমি ক'ত আহিছো বৰ্তমান আমি নগাঁৱৰ স্মাৰ্ট বাজাৰ গুৱাহাটীত আগতে যিখন বিগ বাজাৰ আছিল তাক উঠাই কিনে যিটো স্মাৰ্ট বাজাৰ দিছিল বিগ বাজাৰ কলনী সেই স্মাৰ্ট বাজাৰ এতিয়া নগাঁৱত উপলব্ধ আপোনাৰ ইয়াতে চব পাব চাওক এটাৰ পিছত এটা আপোনালোকে ইয়াতে পাব তৰমুজ আছে নাৰিকল আছে কি লাগে আপোনালোকৰ একদম চব পাই যাব ইয়াতে আপোনালোক একদম কম দাম অতি কম দামত পাই যাব এইবিলাক আপোনালোকে পাই যাব ধৰক বা কেনেকুৱা আচৰিত যেন লাগিছে না একদম কি লাগে আপোনাৰ এটাৰ পিছত এটা একো কমি নাই একদম শ্বপিং মলত চব আছে কিবা এটা কিনিব লাগিব না আমাৰ ইয়াত যিহেতু ইয়াত আহিছে ডিম্পুৰ বিগ ফেন নেকি ডিম্পুৰ বিগ ফেন একদম ডিম্পুৰ দা বিগ ফেন আৰু এতিয়া মই ঘৰ যাব ওলছো ডিম্পু দা তোমাৰ এইটো ভিডিঅ' দি চাই একদম কি ক'বা তুমি ডিম্পু দাক ডিম্পু দাকটো এটাই কথা ক'ম ডিম্পু দা আপোনালোকৰ নলবাৰী ভাষাত মই পুৰা এক্সপাৰ্ট আছো
আৰু আপুনি যদি ভিডিঅ'টো চাই আছে অলপ লাইক কমেণ্ট কৰি দিব হা। আমি গুচি আছো ভাই বাই বাই ভাই আৰু মানে বহুত ভাল লাগিল লগ পাই। কেনেকুৱা লাগিছে গোটেই দিনটো কটালো এনেকুৱা লাগিলে আজি বিকাশ দাৰ লগতে আছিলো দিনটো বা ডাঙৰ চেলিব্ৰিটিৰ লগতে আছিলো। কিন্তু আমি যিহেতু লগৰ আমাৰ কাৰণে কাৰ লগত আছো কি কথা এইবিলাক আমাৰ কোনো প্ৰয়োজন নাই। লগৰ জাষ্ট ভাই টাইপ। বহুত ভাল পাই বাৰু মই তাকো বহুত ভাল পাওঁ আচলতে আপোনাকো লগ কৰিলে লগ কৰিব পাৰিব। বহুত চিম্পুল মানুহ হয়, বহুত বেছি চিম্পুল লগ কৰিব পাৰিব আপোনালোকে। থেংক ইউ ছ' মাছ সকলোকে আমি গৈ আছো মানে অৱশ্যে ওপৰৰ পৰা এটা আমি নমাই দিলে বাৰু একো প্ৰব্লেম নাই বাৰু যিহেতু আমি গৈ আছো একেলগত কেনেকৈ হ'ব বাৰু একদম একদম বঢ়িয়া হ'ব। একদম ফাৰ্ষ্ট ক্লাছ এতিয়া গৈ আছো আমি মই কিন্তু এটা মাৰা পাৰ্কলৈ গৈ আছো মৰি কলঙত। সি আগতে এটা ভিডিঅ' দিছিলে আপোনালোকে চাইছিলে, কিন্তু মই যোৱা নাছিলো যিহেতু তাৰ লগতে গৈ আছো আজি ইউটিউবৰ দাদাৰ লগত। আজি লৈ যাবা আৰু ন? ঠিক আছে বাৰু আপোনালোকে চাই থাকক সেয়ালৈকে আৰু একদম মজা হ'বলৈ কিবা থাকিব আপোনাৰ হেডফোন থাকিব, তাৰপিছত ঘড়ী থাকিব, দামী আল্ট্ৰা ৱাটছ যিটো এইটো এইকেইটা থাকিব। এই দুটা মান থাকিব আপোনাক গিভৱে দিম। আপোনাক সোনকালে অতি সোনকালে গিভৱে পাব। আৰু ভাইৰ মানে এটা চেনেল আছিল, এই চেনেলটো এতিয়া মানে ভাত দিয়া নাই বাৰু মানে চেনেলটো আছে কিন্তু মানে বনাব মন নাই মানে মন নাই কিন্তু আপোনাৰ এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিব। আপোনালোকে সম্পূৰ্ণ বহুত ভাল ভাল ব্লগ পাব। সি বহুত দূৰ দূৰ যায়। বিকাশ চেত্ৰীক অসমৰ যিমান চেলিব্ৰিটি আছে মানে সেইসকল চব মানে বিকাশ চেত্ৰীৰ বিয়াত গৈ লগ কৰিছে। কিমান আহা মোৰো আছে মই আপোনাৰ ফটো দেখাই দিম বাৰু একো প্ৰব্লেম নাই। আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকৰ এইটো কোন বাইদেৱে কি ক'লে আৰু লিংক দিয়া থাকিব, তাৰ চেনেলৰ লিংকটো দিয়া থাকিব। আপুনি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। থেংক ইউ ছ' মাছ। চাওক মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ হৈ আছে আপোনাৰ 5.9K আৰু সমান লাগে সবাই। কোনটো আছিল এইটো বাই 5.9K দেখাই আছে ইয়াতে। আৰু 6,000 কৰি দিয়া সোনকালে কৈ দিয়া বাইক কৈ দিয়া অতি সোনকালে 6,000 কৰি দিয়ক। আৰু গিভৱে দিম আৰু আশা কৰো পিছলৈ গৈ 10,000 কৰি দিয়ক সোনকালে। 10,000 কৰি দিলে গিভৱে কি আছে? ডাঙৰ গিভৱে হেডফোন থাকিব। আমি গুচি আছো ভাই বাই বাই ভাই আৰু মানে বহুত ভাল লাগিল লগ পাই। কেনেকুৱা লাগিছে? গোটেই দিনটো কটালো এনেকুৱা লাগিলে আজি বিকাশ দাৰ লগতে আছিলো দিনটো বা ডাঙৰ চেলিব্ৰিটিৰ লগতে আছিলো। কিন্তু আমি যিহেতু লগৰ আমাৰ কাৰণে কাৰ লগত আছো কি কথা এইবিলাক আমাৰ কোনো প্ৰয়োজন নাই। লগৰ জাষ্ট ভাই টাইপ। বহুত ভাল পাই বাৰু মই তাকো বহুত ভাল পাওঁ আচলতে আপোনাকো লগ কৰিলে লগ কৰিব পাৰিব। বহুত চিম্পুল মানুহ হয়, বহুত বেছি চিম্পুল লগ কৰিব পাৰিব আপোনালোকে। থেংক ইউ ছ' মাছ। গিভৱে থাকিব আপোনাৰ হেডফোন থাকিব, তাৰপিছত ঘড়ী থাকিব, দামী আল্ট্ৰা ৱাটছ যিটো এইটো এইকেইটা থাকিব। এই দুটা মান থাকিব আপোনাক গিভৱে দিম। আপোনাক সোনকালে অতি সোনকালে গিভৱে পাব। আৰু ভাইৰ মানে এটা চেনেল আছিল, এই চেনেলটো এতিয়া মানে ভাত দিয়া নাই বাৰু মানে চেনেলটো আছে মানে বনাব মন নাই মানে মন নাই কিন্তু আপোনাৰ এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিব। আপোনালোকে সম্পূৰ্ণ বহুত ভাল ভাল ব্লগ পাব। সি বহুত দূৰ দূৰ যায়। বিকাশ চেত্ৰীক অসমৰ যিমান চেলিব্ৰিটি আছে মানে সেইসকল চব মানে বিকাশ চেত্ৰীৰ বিয়াত গৈ লগ কৰিছে। কিমান আহা মোৰো আছে মই আপোনাৰ ফটো দেখাই দিম বাৰু একো প্ৰব্লেম নাই। আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকৰ এইটো কোন বাইদেৱে কি ক'লে আৰু লিংক দিয়া থাকিব, তাৰ চেনেলৰ লিংকটো দিয়া থাকিব। আপুনি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। থেংক ইউ ছ' মাছ। আমি গুচি আছো ভাই বাই বাই ভাই আৰু মানে বহুত ভাল লাগিল লগ পাই। কেনেকুৱা লাগিছে? গোটেই দিনটো কটালো এনেকুৱা লাগিলে আজি বিকাশ দাৰ লগতে আছিলো দিনটো বা ডাঙৰ চেলিব্ৰিটিৰ লগতে আছিলো। কিন্তু আমি যিহেতু লগৰ আমাৰ কাৰণে কাৰ লগত আছো কি কথা এইবিলাক আমাৰ কোনো প্ৰয়োজন নাই। লগৰ জাষ্ট ভাই টাইপ। বহুত ভাল পাই বাৰু মই তাকো বহুত ভাল পাওঁ আচলতে আপোনাকো লগ কৰিলে লগ কৰিব পাৰিব। বহুত চিম্পুল মানুহ হয়, বহুত বেছি চিম্পুল লগ কৰিব পাৰিব আপোনালোকে। থেংক ইউ ছ' মাছ সকলোকে